Hello everyone, welcome back to my YouTube channel. আজি মই আছো মহললৈ পোহৰ পৰা আহিছে বাৰু ইয়াতে জিমৰ এটো ৰুম ইয়াতে আমি আজি গ্ৰাফিক্স আৰ্ট বনাম এই ব্যাকগ্ৰাউণ্ডটো বনাই থোৱা আছে এই পোষ্ট বিলাকত এইবিলাক ডিজাইন দিয়া আছে আৰু ইফালে এটো ৰুমটো আপোনালোকে চাই লওক ইফালে ডিজাইন দিয়া আছে আৰু ইয়াতে এখন ব্যাকগ্ৰাউণ্ডটো বনাই থোৱা আছে এখন ৱালপেপাৰ নহয় আপুনি এখন ৱালপেপাৰ নহয় এখন সম্পূৰ্ণ নিজে বনোৱা এখনৰ ওপৰত এটা আমি গ্ৰাফিক্স আৰ্ট কৰিম আপোনালোকে ভিডিওটো চাই থাকিলে গম পাব আজি হৈছে নেক্সট ডে যোৱাকালি আমি শেষ কৰিব নোৱাৰিলো মানে আমাৰ মানে ৰং অলপ শেষ হৈ গ'ল বগা ৰংটো নোহোৱাৰ কাৰণে আমি ছবিখিনি আঁকিব শেষ কৰিব নোৱাৰিলো সেইকাৰণে আজি আকৌ ষ্টাৰ্ট আনিলো আজি ৰং আনি আকৌ ষ্টাৰ্ট কৰিছোঁ যোৱাকালি এইখিনি কৰি থৈ গৈছিলোঁ এইখিনি হয় বাৰু এইখিনি এতিয়া আঁকিছোঁ এই বডিটো আৰু এই বডিকেইটা যোৱাকালি ৰংটো মাৰি থৈ গৈছিলোঁ আজি এতিয়া আউটলাইন আনি আছোঁ আৰু আজি এইখিনি কৰি আছোঁ ইফালে এইটো হোৱাৰ পিছত আৰু দুটা ঠাইত আমি আখৰ লিখিব লাগিব আৰু কিবা কিবি তাতে সেইটো জায়গাটো দেখাই দি আছোঁ মই ক'ত হ'ব এইটো ছবি কমপ্লিট হোৱাৰ পিছত আমি এইটো ৰুমত ইফালে এটা ৰুম আছে এইটো জেন্সৰ এই জেন্সৰ ৰুমটোত এইখন যে ৱাল এই বগা ৱালখন দেখি থকা এইখন ৱালত আখৰ হ'ব জিমৰ নামটো হ'ব আৰু লগোটো হ'ব জিমৰ আৰু এইফালে আখৰ লিখিব লাগিব এইখন ৱালত ব্লেক যিখন ব্লেক ৱাল হৈ আছে এখন ইয়াতে আৰু ইয়াতে হ'ব জিমৰ নামটো হ'ব ডিজাইনত হ'ব অলপ ষ্টাইলিছ আৰু এইফালে আপোনালোকে চিলিং চাই লওক জিমৰ ৰুমৰ ভিতৰৰ এইটো ডিজাইন এই পোষ্টবিলাকত টেপ মাৰি এভ্ৰ' টেপ মাৰি এইটো ডিজাইন কৰা হৈছে চিলিঙৰ ডিজাইন এইফালে বাথৰুম আছে লেট্ৰিন বাথৰুম এইফালে এইটো ৰুমত এয়া আৰু এইফালে এইখন চিলিং এইটো কাম এতিয়া আমাৰ সম্পূৰ্ণ হ'ব আৰু আমাৰ আখৰখিনি লিখিব আছে আখৰখিনি লিখা হ'লে কামটো শেষ হ'ব এতিয়া আমি সেইখন ৱালত এইটো ৰুমৰ এইখন ৱালত আইৰণ ট্ৰাইব জিমটো ইয়াতে লিখিম আপোনালোকে দেখাই আছোঁ বাৰু ভিডিঅ'ত আপোনালোকক এইখন ৱালত আইৰণ ট্ৰাইব জিম হ'ব ইয়াতে লিখিম আমি অলপ ষ্টাইলিছ হ'ব দেখাই দি আছোঁ আপোনালোকে ভিডিঅ'টো চালে গমেই পাব লাষ্টলৈকে ফাইনেলি আমাৰ এটা ছবি কমপ্লিট হ'ল বৰ্তমান ছবিটো মই দেখাই আছোঁ আপোনালোকক এইটো চাই লওক এইটো ছবি এতিয়া কমপ্লিট হ'ল আমাৰ ওচৰৰ পৰা দেখাই আছোঁ দূৰৰ পৰা অলপ চাই লওক এইটো ছবিটো কমপ্লিট হৈ গ'ল ওচৰৰ পৰা দেখাই আছোঁ ফাইনেলি আমাৰ এইটো ছবিও কমপ্লিট হৈ গ'ল এইটো আপোনালোকৰ ওচৰৰ পৰা দেখাই দি আছোঁ ছবিটা চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বাই বাই নতুন ভিডিঅ'ত আকৌ লগ পাম